নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনখন দেশ ভৌগোলিকভাৱে উত্তৰ আমেৰিকাত যদিও ৰাজনৈতিকভাৱে ইউৰোপীয় দেশৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গ্ৰীণলেণ্ড। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথৰ আকৃতি কেনেকুৱা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উপবৃত্তাকাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ইউৰেনাছ। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষ্ণৌ। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1920 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যৰ পৃথক সংবিধান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জম্মু এণ্ড কাশ্মীৰ। নেক্সট কুৱেশ্যন, ভাৰতত স্বদেশী আন্দোলন কেতিয়া সংগঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1905 চনত। 1905 চনত স্বদেশী আন্দোলন সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন, দিল্লীৰ কোনজন চুলতানক খালিফাই প্ৰথমে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইলতুৎমিছ। নেক্সট কুৱেশ্যন, দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কুতুবুদ্দিন আইবক। নেক্সট কুৱেশ্যন, তলৰ কোনজনক ভাৰতৰ প্ৰথম জাতীয় শাসক হিচাপে গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, 1815 চনত অনুষ্ঠিত কলিকতাৰ প্ৰথম আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰামমোহন ৰয়। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, ইবন বতুতা কাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মুহাম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, ভূমিকম্পৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চেইছম'লজি। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে, পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চিৰাজ উদ-দৌলা। নেক্সট কুৱেশ্যন, এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় তলৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেনিলা। মেনিলাত এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনে ৰবীন্দ্ৰনাথ ঠাকুৰক দ্য গ্ৰেট চেণ্টিনেল বুলি অভিহিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, 1993 চনত ৰাষ্ট্ৰসংঘৰ 182 সংখ্যক সদস্য হিচাপে পৰিগণিত হোৱা এৰিট্ৰিয়া কোনখন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আফ্ৰিকা। নেক্সট কুৱেশ্যন, আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানখনত কিমানটা সূচী আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 12টা। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ
এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।